নেদে আপোনালোক মই কৈ আছো কিবা খাবা দেই যদি মানে মোৰ অলপ বেয়া লাগছে এতিয়া আমি একদিন ভাত কেইটা নুখলাক ন ভাত নোখোৱালাক যাও কাপোৰ দিছি এইগিলা কাপোৰ দিয়া বাই বাই সো গাইস উলালু ঘৰৰ পৰা কাম আছে বহুত তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰ আগতে মোক এইমাত্ৰ আমাৰ সিস্টাৰ এজনীয়ে ফোন মাৰিলে যে জলপে টেঙা চুপ লৈছি বোলে বলক খাই আহো কাইলৈ খাবি না জলপে টেঙা ছোৱালী নহয় বোলে বলক মই খাম কি টেঙা মই জলপে টেঙা বুলি কৈছি মই জলপে টেঙা বুলি কৈছিলো দে মই জলপে বুলি খা যাই আছো আমি এতিয়া ৰুটি খাবলৈ অলপমান ঘৰত তাৰমানে ভাত নাই আমাৰ পুৰা গান চান লগাই দিছো ৰিক্সাত নাচি থাকা জিন্টুও যাব বোলে আমাৰ লগত জিন্টুও অলছে হাফ পেণ্ট পিন্ধি মূৰত হেলমেটটো লৈ হেলমেটটো মূৰত থাকে এইটো কিন্তু তাৰ ভাল গুণ বাকী আমি ইয়াতে ৰুটি খালোঁ আৰু এইফালে ভনীমা আহিব বুলি শুনিছোঁ অলপ ভাল কাপোৰ পিন্ধি ৰ'ব ভনীমাক লগ কৰিব যোৱা কথা কাপোৰ পিন্ধিও মানে এখন দোকানত কাপোৰ পিন্ধিব নাযাওঁ ইয়াতে মানে কাইলৈৰ বায়েকৰ বিয়াৰ কাপোৰ ল'ব তাকে আহিলোঁ ভিডিঅ' আনি আছোঁ এয়া কাইলৈ খালি বহা জেগা পালি হ'ল আগে বহি লৈ বাকী এতিয়া আমি কাপোৰ চাওঁ এয়া কাইলৈ কাপোৰ টেষ্টিং কৰিছে কাইলৈ চাইজে মিলি নাই মানে লাম্বাই দি হ'লে কঁকাল দি নহয় কঁকাল দি হ'লে লাম্বাই দি নহয় কি ক'ম আৰু বাকী মানে ভনীমাই যি আহিছে ভনীমাই এনে নাই কিবা এটা ভাল কামত আছে তাৰমানে কামটো কি কাম আপোনালোকক কৈ আছোঁ আপোনালোকক পাৰিলে ছাপোৰ্ট কৰিব কি ললি ভাই মই লনা দিয়া আকৌ দেখিয়া মানে কি ললা এইগিলা কাপোৰ ধনী মানুহে আমাৰ মোকতো এটা দিবা পাৰা বাহিৰে দিবা বুলি কিবা লাগব নেকি আছে ঘৰত পিন্ধিয়া পিন্ধিয়াৰবি কিবা অলপ দিবা পাৰিলি হয় কোন দোকানে ইউনিফৰ্ম আনছো মানে আঞ্জা ভাগবা লাগব না ভাত চাহ তাৰ ইউনিফৰ্ম আনছো মই আচ্ছা দালি দালি ভাগবা লাগব না তুলা খাৰি কেন গো কেটাৰিং পাৰ্টি ৰহলা হ'ব দিয়াতে নাযাওঁ সুন্দৰ অলপ লাইচ কৰাৰ কাৰণে কেমেৰাটো মই ল'লোঁ বেগে ৰিচি আছে আৰু বেগে ভনীমাৰ ভাইটি কাইলৈ লগত অলপ চিনাকি আছে বেগে কাইলৈ মানে প্ৰমোশ্যন দিয়া মানুহ আৰু বেগে জিন্তু আছে জিন্তু জিন্তু কিবা বেগে নাই লাজ নকৰে লগ পোৱা নাই একবাৰ বাকী মানে কি ক'ম মই ক'ব লগা নাই আৰু নহয় গ'লো বাকী ভনীমা মই তুমি বুলিও কৈছোঁ মোতকৈ সৰুৱে হ'বা বাকী মানে আমিতো গমেই পাইছোঁ তুমি কি কামত আহিছা এবাৰ আমাৰ দৰ্শকখিনিক কৈ দিয়াচোন কি কামত আহিছা তুমি ওকে মই মানে নিজে ভাবা কথা আৰু ধৰক গুৱাহাটীৰ মানে যিবিলাক ঠাণ্ডাৰ দিনত মানে আৰু কাপোৰ নোহোৱাকৈ বহুখিনি মানুহে থাকে আমি যদিও ভাবোঁ আৰু আমাৰ নিচিনা মানুহ বহুত আছে যাৰ নেকি কাপোৰ বেছি হৈ যায় ঘৰত এনে পৰি থাকে আৰু মানে ইউজ নকৰে তো সেইখিনি কাপোৰ লৈ গৈ কিনে যিবিলাকক দৰকাৰ আছে তেওঁলোকক দিয়াৰ কথা এটা ভাবিছিলোঁ মানে তো সেই উদ্দেশ্যে আজি আহিছিলোঁ নলবাৰীত মানে ফাৰ্ষ্ট ডে কাপোৰ কালেকশ্যনৰ কাৰণে আৰু চবে কাপোৰ আনিছেও একদম ভৰ্তি হৈ গৈছে কাপোৰ আৰু কাইলৈ গৈ আছোঁ ৰঙিয়া তাৰপিছত গৈ আছোঁ গুৱাহাটী 14 তাৰিখ ঠিক আছে বাকী আমাৰ নলবাৰীতটো লগ কৰি লাগে বাকী আৰু বাকী জেগাত য'ত যাম বুলি ক'লে আছে মানে য'ত যাম বুলি ক'লে গ'লে হ'ল আৰু তাতলৈ আহিলে হ'ল আমি 12 তাৰিখ ৰঙিয়া ৰাতিপুৱা 12 বজাত শনি মন্দিৰ শিৱ মন্দিৰ আছিলে আৰু আপোনাৰ দীঘলী পুখুৰী পাৰত 14 তাৰিখে দিনৰ 12 বজাত ভনীমাই হৰি মন্দিৰত আহি বহুত কাপোৰ কালেকশ্যন কৰিলে বহুত মানুহে কাপোৰ দিছে ছাপোৰ্ট পাইছে বোলে ভাল লাগছে এইখিনি শুনি আমাৰ নলবাৰী মানুহ ইমানখিনি সন্মান বা হেৰি কৰিলে আৰু বাকী এতিয়া আমি ভনীমাক মুণ্ডাহঁতৰ ঘৰত লৈ যাওঁ তাতেও মুণ্ডাহঁতৰ কিবা অলপমান কাপোৰ দিবাৰ লগতে কিবা চাহ তাহ আমাৰ মুণ্ডাৰ ভাগনা কি কাম কৰিছে চাওকচোন কাচু একদম জ্বলাই লৈছে আৰু বেৰি বোমা এটা মাৰি যাওঁ দে মই লাগছি নে নাই ভনীমাই আমি ঘৰ দাদাহঁতৰ বিচাও কিবা খাবাই দে না নেদে ভোক লাগি আছে কি নেদে আপোনালোক মই কৈ আছো কিবা খাবা দে যদি মানে মোৰ বাকী আছে মই যাই কিনে খাইছোঁ না তাতে এনেকৈ হাঁহি ধেমালি কৰি আছোঁ তাৰে মাজতে এটা কথা কওঁ আমি গোটেইকেইটা মানুহ বহি আছোঁ অলপ ভালকৈ কথা পাতিব লাগে হ'ব লাগে গোটেইকেইটাৰ হাতত মোবাইল চাওকচোন ভনীমাই টিপি আছে মোবাইল সি টিপি আছে মোবাইল কাইলৈ টিপি আছে মোবাইল চব মোবাইল ইও টিপি আছে মোবাইল এয়া মুণ্ডাই চাহ লৈ আহিলাক চাহ নাস্তা গোটেই ধুনীয়া আনিছে সেই ভনীমাৰ ওপৰতে আমিও খাওঁ দিয়ক লাহে লাহে ভনীমা আৰম্ভ কৰি দিয়া আৰম্ভ কৰি দিয়া আৰম্ভ কৰি দিয়া আৰম্ভ কৰি দিয়া ভাত কেইটা নুখলাক ন ভাত নোখোৱালাক যাও কাপোৰ দিছি এইগিলা কাপোৰ
আমাৰ বাকী গাইজ পূৰ্ণিমা এইবিলাক কাপোৰ কালেক্ট কৰিলে এতিয়া আমি যাই আছোঁ পূৰ্ণিমা আৰু আছে মোৰ পিছত বলক গাড়ীত বিদায় দিওঁ বাকী কি খবৰ একদম মজা ভাল লাগিল নে আহি একদম বহুত ভাল লাগিল পূৰ্ণিমা কেনে লাগিল আহি মজা লাগিল মজা সাপোৰ্ট কৰিছে যে সেইকাৰণে আৰু বেছি ভাল লাগিছে আৰু থেংক ইউ গোটেই তো আগত ভাল ভাল কামৰ সদায় ছাপোৰ্ট কৰিম বাই কাপোৰ এইবিলাক কালেক্ট কৰিছি এইফালে ভিডিঅ' বনোৱাৰ এক্সপাৰ্ট ডিকিত আছে আৰু বহুত আছে ডিকিত ভৰ্তি আছে একদম যেন ইয়াৰ পৰা ওলাই যা আৰু এটা জায়গা যাব দিয়া বাই বাই বাকী ভনীমাহঁতক বিদায় দিলোঁ ভনীমাই এইটো কিন্তু ভাল পদক্ষেপ হাতত লৈছে সকলোৱে ছাপোৰ্ট কৰিব যিমানখিনি পাৰে য'ত য'ত যাব দিছে যাব মানে আপোনালোকৰ ওচৰত যদি যায় আপোনালোকে লগ কৰি কেনে যদি সম্ভৱ হয় কাপোৰ চাপোৰ দিব বাকী এইবিলাক হৈছে ৰাসৰ প্ৰস্তুতি এইবাৰ মঞ্চখন মানে পেণ্ডেলটো কিন্তু বহুত ডাঙৰকৈ বানিছে চাওকচোন এইবিলাক পুৰা কাম চলি আছে দিয়ক আহিব নলবাৰীৰ ৰাস চাবা লগ পাম আমাকো লগ পাব আপোনালোকে চাওক গাইজ কি ডেঞ্জাৰ কাম কৰি আছে কিমান ৰিক্সত কৰি আছে কামটো বাকী এনেকৈ চলি আছে দিয়ক প্ৰস্তুতি এই ইহঁতৰ হেৰি চাওকে মানে আইডিয়া চাওক জিৰণি লোৱাৰ এইবিলাক চাওক গাইজ মূৰ্তি বনাই আছে মূৰ্তি বৰ্তমান কালাৰ কৰি আছে আৰু আছে ৰ'ব মূৰ্তি বহুতকেইটা এইফালে চাওক এইবিলাক বনোৱা হৈছে কিবা কিবি অলপমান কাৰেণ্টৰ কাম কৰিব বাকী আছে এইবিলাক কাম কৰি কেনে ধুনীয়াকৈ সাজাই দিব চাই ভাল লাগিব এইবিলাক আৰু গাইজ এইটো কিন্তু যোৱাকালি শ্বট আছিল দিয়ক মানে মই আজিৰ ভ্লগটোতে একেলগে লগাই দিলোঁ কাইলৈ মানে বিয়াত মাতিছিল এটা আমাৰ লগৰ ল'ৰাক চাবচোন কেনেকৈ কি কৰিছিল মিক্সি বতালো মানে গাইজ ৰ'ব কৈ আছো এতিয়া ই চিঠি কমকৈ এক বিয়াক মাতিছি ক'ত জানে দোকানত ইয়াত দোকানত বিয়াক মাতি আহিছি আহি কেনে কৈছি ক'লে চিঠিখন ফটো মাৰিলোঁ মইতো আৰু চিঠিখন ঘূৰিছি বিয়া অৱস্থা ইনকে বিয়া মাতিছি দহখান নাকি চিঠি যাবেছি বোধাই সেইকাৰণে তাৰমানে আধে আৰু আনে ফটো মাৰি ল'বা দে চবকে মানুহ বিয়াক মাতে পাণ তামোল দি কেনে ই বাটে ঘাটে মাতে তাকো চিঠিখনো দিবা নুগুছে মানে ফটো মাৰি ল'বা দে চাওকচোন চিনি পাইছি না গাইজ চিনাকিটো নেদাও আমি নিজে গম পাব ই যতে মানুহে ততে বিয়াত মাতে এতিয়া কি খুৰী বিয়াত যাব না এনেকে মেটলিও যাব এনেকে মেটলি যাবা নৰি বুলি গাইজ ব্লগটো এইখিনিয়ে আছিল এতিয়া আমি আহিলোঁ ৰাসত দোকান দিবৰ কাৰণে জাগা ল'বৰ কাৰণে মানে এপ্লিকেশ্যন দিব লাগিব তাৰে কাৰণে এই কাৰ্যালয়টোত যাব লাগিব আমি তাতে এপ্লিকেশ্যন এখন লওঁ ফিল আপ কৰি কেনে দি দিওঁ